গদা ওলাইছে, চক্ৰ ওলাইছে, গণেশ ওলাইছে। হাই নমস্কাৰ, এতিয়া ওলাইছোঁ আমি সূৰ্য পাহাৰলৈ, চাই থাকিব। এয়া আমাৰ গাড়ী আৰম্ভ কৰিছে যাত্ৰা। এতিয়া আমি গৈ আছোঁ। এতিয়া ৰাতিপুৱা 5:30 বাজিছে। আমি বহুত উৎসাহ আৰু আৱেগেৰে ওলাইছোঁ, বহুত আধ্যাত্মিকভাৱেৰে আমি ওলাইছোঁ। স্কিপ নকৰাকৈ চাই থাকিব ভিডিঅ'টো আদিৰ পৰা অন্তলৈ। সেইটো মোৰ দাদাও আহিছে, ৰাজীৱ দা। হৰে কৃষ্ণ। হয় কৃষ্ণ। ৰাজাপাৰা কামৰূপ পাইছোঁ আমি, ইয়াত চাহ খাম, খাই কিনে আকৌ গৈ থাকিম। পামেই আৰু বেছিদিন নাই। ৱেলকাম টু সূৰ্য পাহাৰ। ফাইনেলি আমি পাই গ'লোঁ। এয়া আমাৰ ৰাজীৱ দা আৰু বৌ। এইখিনিতে আমি জাগা অকণমান ঠিক কৰি ইয়াতে আমি ভাত খোৱাৰ ব্যৱস্থা কৰিম। এইবিলাক বেলেগ বেলেগ জেগাৰ পৰা আহিছে মানুহবিলাক পিকনিকৰ কাৰণে। এইখন আমাৰ গাড়ী। এইখিনি আমি এইখিনিতে খাম, যোগাৰ কৰি আছে ব্যৱস্থা। খৰি এইফালে পানীৰ সুবিধা আছে, পানী নিব আহিছোঁ। এয়া মোৰ পিছফালে আমাৰ গ্ৰুপটো আছে বহি, বহুত ভাল লাগিছে। আমি সকলোৱে একেলগ হৈছোঁ, ভাল লাগে। এইফালে বাইদেউহঁতে মাহীহঁতে চব্জি কাটি আছে, আমাকো চাহ পানী দিলে, বুটমাহ দিলে। আমি খাই বৈ এতিয়া ওলাই আহিছোঁ জেগাবিলাক চাবলৈ, মন্দিৰ দৰ্শন কৰিবলৈ। বহুত ধুনীয়া হয় পৰিৱেশ, সঁচাকৈ বহুত মনোৰম। হৰে কৃষ্ণ। আপুনি ভালে আছে? প্ৰভু ৰাখছে। হৰে কৃষ্ণ। ওম গণেশায় নমঃ, ওম শিৱায় নমঃ, ওম বিষ্ণুৱে নমঃ, ওম কৃষ্ণবায়। মই ইয়াৰ পৰা গেলে কিন্তু গুচি যাব। নমস্কাৰ কৰি ল'ব, যাৰ যি মনত আছে খুলিব। এখন দীঘল গামোচা এই যে গলত লৈছোঁ, এটা ঘিৰ চাতি, এটা মিঠাতেলৰ চাকি, অলপ প্ৰসাদ, দুটা তামোল পাণ প্ৰভুৰ ওচৰত আগবঢ়াই দিবা। মনৰ আটাইৰে চবৰে মনৰ কামনা পূৰ্ণ কৰিব। শিশু ল'ৰা ছোৱালীকো পঢ়াত ভাল হ'ব বিদ্যাত। প্ৰভু ওলাইছে, প্ৰভু ওলাইছে, ত্ৰিশূল ওলাইছে, শংখ ওলাইছে, গদা ওলাইছে, চক্ৰ ওলাইছে, গণেশ ওলাইছে। আমি ওপৰলৈ গৈ আছোঁ, কি আছে দেখা পাম, আপোনালোকো চাই থাকক। গংগা এইফালে যাব লাগিব। এই সুৰংগটোৰে আমি সোমাই যাব লাগিব। এই আমি সোমাই যাব লাগিব। চাওক কিমান ধুনীয়া লাগে, ইমান মনোৰম দৃশ্য। এই আমি সেৱালৈ পুনৰ উভতি আহিছোঁ। আকৌ আহিছোঁ ওলাই, এইয়া ওলাই আহিলোঁ।
আপোনালোক ওচৰৰে হয় ন? ওচৰৰ মানুহ আমি আকৌ মংগলৰ পৰা আমি মংগলদৈৰ পৰা আহিছোঁ। আপোনালোকৰ এনজয়ৰ বাবে ইয়াত ব'টিঙৰ সুবিধাও কৰি দিয়া হৈছে। সঁচাকৈ ইয়াত বহুত সুন্দৰ সৌন্দৰ্য আছে, কোনো ভাগৰ নাই, কোনো দুখ নাই। যিফালে যায় য'তেই যায় ত'তেই শান্তি, য'তেই যায় ত'তেই সৌন্দৰ্য পাব। এয়া বন্ধুকেইটাৰ লগত অলপ মই বহিছোঁ। ইয়াত বহুত বিশাল এৰিয়া হয়। চেগুন গছ সূৰ্য পাহাৰত চেগুন গছ, কিমান ধুনীয়া পৰিৱেশ। এইবিলাক শিৱলিংগ হয়। ইয়াত প্ৰায় 99,999টা শিৱলিংগ আছে। সেয়াই দ্বিতীয় কাশী বুলি কোৱা হয়। এইটো এটা শিৱলিংগ, বিভিন্ন সৰু বৰ শিৱলিংগ আছে ইয়াত। সঁচাকৈ বহুত ধুনীয়া হয়। প্ৰাকৃতিক সৌন্দৰ্য আৰু প্ৰাকৃতিক সম্পদেৰে পৰিপূৰ্ণ এখন প্ৰত্নতাত্ত্বিক স্থান হয়। সেয়া আমাৰ বৰহাট। এইজনী মোৰ বন্ধুৰ মন্দিৰ নেকি? আমি মন্দিৰত প্ৰৱাস কৰিছোঁ। আমাৰ বাবু আছে মোৰ লগত। পিছত আমাৰ মাহী, মামা, মামী চব আছে। শিৱক দেখাৰ কাৰণে কিয় কৰিছিল? বিষ্ণুদেৱ পত্নী নামফল শিৱে হৰণ কৰি পেলাল। তেতিয়া দেখা নাপাওঁ, কাৰণ 108 108টা দিব লাগে, 108টা দিছিল তেওঁৰ হাতত। তাৰপিছত এনেকৈ দিয়াতে মানে এটা কমি যোৱাৰ কাৰণে নিজৰ অংগ দান কৰিলে। তেতিয়া শিৱ ওলাই আহি কৈছিল, তুমি কিয় অংগ দান কৰিলা? বোলে এটা কমি গ'ল, আপোনাক দেখিবলৈ মোৰ চাহ অংগটো ঘূৰাই দিলোঁ, বাকীটো পুতি থৈ এই বেলগছৰ সৃষ্টি কৰিছিল। তুমি জানালে কি হ'ব কোৱা? I'm a fisher. নামটো কৈ দিয়া। Namaskar, my name is Shruti Saharia. Shruti Saharia. তুমি কি হ'বা? তুমি IAS. IAS হ'বা? My IPS home. হা? My IPS home. আৰু তুমি কোৱা? Astronaut. অলপ চেলুট দিছোঁ দেই। Thank you. তাইক এজনীকে। Thank you. থেংক ইউ বহুত ঠিক। এতিয়া মাহী কেনে লাগিছে ইয়াত আহি? ভাল লাগিছিলে, কিমান ভাল লাগিছে? বহুত ভাল লাগিছে। তুমি মন্দিৰতো এটা সেৱা লওঁ। এইটো হৈছে সূৰ্য মন্দিৰ। কৃষ্ণ কৃষ্ণ। সূৰ্য মন্দিৰ, আপোনালোক আহিব ইয়াত, বহুত ধুনীয়া লাগে। এনেকৈ 3-4টা মন্দিৰত সেৱা ল'লোঁ, এতিয়া আহিলোঁ। ভাতেই হ'ল, ভাত খাই আছোঁ। বাবা দালি খা নহয়, দিয়ক দিয়ক। খা এয়াকে বোলে বন্ধু। কিমান মানুহ হে? এতিয়া মানুহবিলাক ঘৰলৈ গোট গোট হৈছে। ইয়াত মেলাও চলি আছে বিভিন্ন ধৰণৰ। ইয়াত মেলা এইবিলাক দা, কটাৰী, বহুত বস্তু আছে ইয়াত। চব আছে, দা, কটাৰী। অলপ ধাৰ কৰি বান্ধি দি আছো, আপুনি তাতে আসি দে, বেছি হয় এবাৰটা ঘূৰাই দিয়া পইচা বেছি। যিসকলে ছাবস্ক্ৰাইব কৰা নাই মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব চেনেলটো, আৰু ভিডিঅ' মোক ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব। আজিলৈ বাই 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 বাই, সূৰ্য পাহাৰ।